হেল্ল' ফ্ৰেণ্ডছ, এয়া আজিৰ ভাতৰ যোগাৰ কৰি ল'লোঁ। এয়া ভাতৰ লগত আছে আলু পিটিকা, কেঁচা নিমখ আৰু শুকান জলকীয়া ভাজি পিনি খুন্দিছোঁ। আৰু এফালে লৈছোঁ কলমৌ শাকৰ বইল, আৰু এফালে লৈছোঁ ৰঙালাও আগ আৰু গুটি আলু ভাজি, আৰু এফালে হৈছে বিহ জলকীয়া, আদা নহৰু ধনিয়া খুন্দা চাটনি, আৰু এফালে লৈছোঁ পানী। এয়াই আৰু আজিৰ ভাতৰ যোগাৰ। হেল্ল' ফ্ৰেণ্ডছ, এয়া ভাত খাবলৈ যোগাৰ কৰি ল'লোঁ আৰু এতিয়া ভাত খাওঁ। ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই, এতিয়া দুপৰীয়া হৈ গৈছেগৈ আৰু তাৰপৰা এয়া খাওঁ বুলি লৈছোঁ। ভাত এইফালে চব দেখুৱালোৱে নহয়। এয়া বইল, কলমৌ বইল। কলমৌ কোনে কোনে খাই ভাল পায় ৰাইচ শাকৰ, এয়া কলমৌ শাকৰ বইল চাওকচোন। যিকোনো শাকে মই বইল কৰি খাই ভাল পাওঁ। কলমৌ শাক বইল, লগতে কৃষ্ণ সেয়া কলমৌ শাকৰ বইল, এইফালে আলু পিটিকা, আলু পিটিকা আলু পিটিকা, কলমৌ শাক বইল, আলু পিটিকা, এফালে জলকীয়া, শুকান জলকীয়া ভাজি পিনি গুড়ি কৰি হেৰি কৰিছোঁ, পিচিছোঁ, খুন্দিছোঁ, মানে খুন্দনাত খুন্দিছোঁ, পিছা নাই। তাৰপৰা এইটোৰ লগত খাবলৈ, বইলৰ লগত খাবলৈ, বইলত নিমখ জলকীয়া দিয়া নাই, সেই বইলৰ লগত খাবলৈ বুলি পিচিছোঁ। এফালে বিহ জলকীয়া চাটনি, বিহ জলকীয়া, আদা নহৰু আৰু এই বঙালী ধনিয়া, সেয়া চাটনি কৰিছোঁ। এয়া অলপ লৈ ল'ম, এয়া এয়া ৰঙালাও আগ আৰু গুটি আলু ভাজি, ৰঙালাও আগ আৰু গুটি আলু ভাজি। যিকোনো শাকে মই বইল কৰি খাই বহুত ভাল পাওঁ। সেউজীয়া শাক পাচলি মানে পাত শাক, যিকোনো পাত শাক বহুত ভাল পাওঁ, আৰু পাত শাক দেখিলে মাত্ৰ বইল কৰি খাওঁ যেনে লাগে আৰু। আৰু মোৰ লগত ঘৰত মাও বইল খায়, দেউতাও খায়, খাই ভাল লাগে, মই ভাল পাওঁ। টেষ্টি ৰাইচ হ'ল। আপোনালোকে কোনে কোনে বইল খাই ভাল পায়? মই হ'লে ধেৰ ভাল পাওঁ, টেষ্টি।
পানী টেষ্টি দেই ৰাইচ চাগল বেলেগ ভাল লাগে আৰু এনেকৈ বইল খাই বেলেগ টেষ্টি টেষ্টি চাওক বেলেগ টেষ্টি আৰু টেষ্টি পুৰা জ্বলা পুইছে ৰাইচ চাগল পুৰা জলকীয়া গুড়ি জলকীয়াটো আৰু বিহ জলকীয়া পুৰা খাই দিছোঁ বহুত পুৰিছে জ্বলা পুৰিছে মানে অলপ ধৰিছে আৰু মই জলকীয়া খাওঁৱে অলপ ভাল লাগিছে মই সেউজীয়া শাক পাচলি যিকোনো সেউজীয়া শাক পাচলি খায়ে বহুত ভাল পাওঁ আৰু স্পেচিয়েলি বইল কৰি খাবলৈ বেছি ভাল পাওঁ বইল কৰি মই খাওঁৱে বাৰু প্ৰায় মই সেউজীয়া শাক পাচলি বইল কৰিয়ে খাওঁ জলকীয়া
বইল বইল এনেও চবফালে হেল্ডিটো থাকেই, তাতে বইল খাই ভালো পাওঁ, বইল কৰি খাওঁ আৰু পূৰা। লাষ্ট বঢ়া